হেল্ল' গাইজ, আকৌ আহিলোঁ 100 ফুলৰ মৰম লৈ। আৰু যিহেতুকে আপোনালোকে বিনা স্বাৰ্থত মোক মিলিয়ন ভিউজ দিছে, বহুত ছাপোৰ্ট কৰিছে আপোনালোকে, তাৰ বাবে আৰু 100 ফুলৰ মৰম আপোনালোকক ভগাই দিব বিচাৰোঁ। আৰু লগতে এখন কম্পিটিশ্যন পাতিছোঁ। ফাৰ্ষ্ট, ছেকেণ্ড, থাৰ্ড, ফ'ৰ, ফাইভ পাঁচটা থাকিব। ফাৰ্ষ্টজনক দিয়া হ'ব 50টা ফুলৰ মৰম, ছেকেণ্ডজনক 40টা, থাৰ্ডজনক 30টা, ফ'ৰজনক 20টা, ফাইভজনক 10টা ফুলৰ মৰম দিয়া হ'ব। আৰু এই ভিডিঅ'টোৰ ফুলৰ মৰমসমূহ দিয়া হ'ব পৰহি 10টামান বজাত দিয়া হ'ব। তাৰপিছত আৰু এই আপোনালোকে মোৰ ভিডিঅ'টোত ফটো এখন আপলোড কৰিব। ফটোখনৰ তলত যিমান বাহিৰা কমেণ্ট আহে, কমেণ্টবিলাক যাৰ বেছি হয় তেতিয়াহে ৰিয়েক্ট যিমানখিনি নহওক, ৰিয়েক্টৰ কাৰণে নহয়, এইটো কমেণ্টৰ কাৰণে হয়। আৰু নিজৰ ৰিপ্লাই কমেণ্ট হ'ব নালাগিব, আনে কৰা কমেণ্ট হ'ব লাগিব। তেতিয়া আপোনালোকক ফাৰ্ষ্ট, ছেকেণ্ড, থাৰ্ড, ফ'ৰ, ফাইভ বাছি ওলাই আপোনালোকক ফুলৰ মৰমখিনি দি দিম। আৰু বাকী ভিডিঅ'টোত শ্বেয়াৰ কৰা হ'ব লাগিব আৰু ফ'ল' থাকিব লাগিব। তাৰপিছত আপোনালোকক ফুলৰ মৰমসমূহ গোটেইখিনি দি দিম আপোনালোকক ভগাই। ধন্যবাদ।